ৰাইজৰ প্ৰতি জনসাধাৰণৰ যিটো মৰম সঁহাৰি নিজৰ মানে কাম কৰাৰ সেইটো আৰু বাঢ়ি গৈছে, শক্তিটো আৰু বাঢ়ি গৈছে। আজি আমি আপোনালোকে দেখিলে প্ৰায় হাজাৰ ইয়াত আমাৰ শুভাকাংক্ষী আমাৰ স্থানীয় জ্যেষ্ঠ উপস্থিত হৈছে। আমি অহা 18 তাৰিখে মোৰ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। অহা 18 তাৰিখ ইয়াতে আজি সিদ্ধান্ত হ'ল মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াত আমাৰ শুভাকাংক্ষীজন কেনেকৈ যাব, কি ধৰণে আমি আগবাঢ়িম সেইটো এটা পৰিকল্পনা কৰিলোঁ। আৰু পাকা বেতবাৰী সমষ্টিৰ 26টা পঞ্চায়ততে আমি নিৰ্বাচনী সমিতি গঠনৰ প্ৰক্ৰিয়া আজি সমাপ্ত কৰিলোঁ। গতিকে সকলোৱে এটা কথাই কৈছে যে আপুনি এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ 10টা বিধানসভা সমষ্টিত আটাইতকৈ বেছি ভোট পাকা বেতবাৰীৰ পৰা আমি দিম বুলি কৈছোঁ। গতিকে সেইকাৰণে মই প্ৰথম পাকা বেতবাৰীৰ পৰা আৰম্ভণি কৰিছোঁ। মনোনয়ন পত্ৰ দিয়াটো আমি এই কয়াকুছিৰ পৰা আৰম্ভ কৰিম আৰু ভোট গণনা আমাৰ যিদিনা 7 মে'ৰ মই ইয়াত নিজে উপস্থিত থাকিম। তেনে কৰ্মীসকলৰ আমাৰ শুভাকাংক্ষীজনৰ মৰম আশীৰ্বাদে মোক আৰু উৎসাহিত কৰিছিল। কংগ্ৰেছৰ টকা ৰাজনীতি আৰু বিজেপিৰ টকা ৰাজনীতি কৰি ৰাইজে গম পাইছে অতিষ্ঠ হৈছে। কাৰণ কংগ্ৰেছ আৰু বিজেপি এটাই দল। ইয়াৰে যিগৰাকী বিধায়ক বহু কংগ্ৰেছ কৰ্মী মোৰ লগত যোগাযোগ কৰিছে, কেইবাবছৰ মুকলি সমৰ্থন কৰিব। সকলোৰে এটাই কথা, যদি নেতাই ওপৰত আমাৰ ভোটবিলাক বিক্ৰী কৰি খাব পাৰে যে আমি আপোনাৰ লগত কংগ্ৰেছত থাকি কিয় সহায় কৰিব নোৱাৰোঁ। এইটো কংগ্ৰেছীবিলাকৰ কথা মই কৈ আছোঁ। মই ক'লো মোক কিয় সহায় কৰিব কৈছে, আমাৰ ইয়াতে সৰু ক্ষেত্ৰত এইটো যিটো পাকা বেতবাৰী হ'ল ইয়াত দুগৰাকী বিধায়ক আছে, কেনেকুৱা এটা সমষ্টিত দুগৰাকী কেনেকুৱা থাকে কৈছে না, বিধায়কতকৈ চুপাৰ বিধায়ক বুলি তেখেতৰ ভাতৃগৰাকী। যিমান দালালি কমিশ্যন, মুখ্যমন্ত্ৰীৰ আঁচনিৰ টকা বা বিজেপিৰ সেই ক্ৰছ ভোটিঙৰ টকা চব বোলে বিধায়ক জাকিৰ হুছেইনৰ চিকদাৰৰ ভাতৃয়ে বোলে লেনদেন কৰে। গতিকে কৰ্মীসকল অতিষ্ঠ হৈছে, কৈছে আমি বিধায়কগৰাকী নাপাওঁ, চুপাৰ বিধায়কগৰাকী পাওঁ। গতিকে যেতিয়া ৰাইজে বিধায়কক বিচাৰি নাপায় আৰু ৰাইজে এটা কথাই কৈছে যে আমাৰ ভোটটো বিজেপিক বিক্ৰী কৰি খাইছে, গতিকে এইবাৰ আমি পাকা বেতবাৰী সমষ্টিত জাকিৰ চিকদাৰক 10,000 বা 15,000 এটা ভোটো বেছি দি দিব বুলি কৈছে। তেতিয়াহ'লে ফলাফলৰ দিনা গম পাব। জয় পৰাজয়ৰ ক্ষেত্ৰত বেলেগ কথা। এই পাকা বেতবাৰীত জাকিৰ হুছেইন চিকদাৰৰ যিগৰাকী কংগ্ৰেছ পাৰ্টি তেওঁতো পলাই ফুৰিছে, তেওঁ ইয়াত সভা কৰা নাই, ক'ত ধুবুৰীত কৰিছে, ক'ত উজনি অসমত কৰিছে নাই। কৰিব লাগে তেওঁ পাকা বেতবাৰীত, কৰিছে ধুবুৰীত, কৰিছে কাৰ্বি আংলঙত, কৰিছে উজনি অসমত, কৰিছে নগাঁৱত। তেওঁ জানে যে ইয়াতে আৰু এইবাৰ পাকা বেতবাৰী সমষ্টিৰ ৰাইজে তেওঁক উচ্ছেদ কৰিছে। তাৰ কাৰণে বেছি দিন ৰখিব নালাগে, 4 জুন ফলাফলৰ দিনা আপোনালোকে অপেক্ষা কৰক। প্ৰতিদ্বন্দ্বিতা বুলি ক'লে মই আগৰ পৰাই কৈছোঁ মণিভূষণ চৌধুৰী, যাৰ বাবে তেখেতৰ উদ্ধাৰ অভিযানত যেতিয়া স্বয়ং প্ৰধানমন্ত্ৰী আহিব। অসমৰ 14টাকৈ লোকসভা সমষ্টিত 12গৰাকী প্ৰাৰ্থী বিজেপিৰ আছে। এই বিজেপিৰ প্ৰাৰ্থী প্ৰচাৰ নকৰি এগৰাকী অসম গণ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীৰ উদ্ধাৰ অভিযানত স্বয়ং প্ৰধানমন্ত্ৰী নামিব। এইটো আচৰিত কথা নহয় যে, তাকো বৰপেটা সমষ্টি, নলবাৰী বিধানসভা সমষ্টি। তাৰমানে বিজেপি দল কিমান শংকিত হৈছে বৰপেটা আসনখনক লৈ এইটোৱে প্ৰমাণ। প্ৰধানমন্ত্ৰী কৰিব লাগিছিল গুৱাহাটীত বা নগাঁৱত বা বেলেগত কৰিব লাগিছিল, পাকা বেতবাৰীত কিয় কৰিলে? সকলোৱে গম পাই গৈছে যে বৰপেটা সমষ্টিত বিৰাট অন্যায় কৰি থকা হৈছে চৰকাৰখনে। বাংলাদেশ বুলি কৈ বহুত ঠাট্টা কৰা হৈছে। গতিকে এতিয়া সেইকাৰণে স্বয়ং অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ উদ্ধাৰ অভিযানত প্ৰধানমন্ত্ৰী নিজে নামি পৰিছে। অহা 17 তাৰিখে তেখেতৰ নলবাৰীত সভা আছে। মূল ইছ্যু বহুত চাওক, এটা সমষ্টিত বিভিন্ন ধৰণৰ আছে। আৰু আটাইতকৈ মূল ইছ্যু হ'ব যে যুৱ প্ৰজন্মক, যি যুৱ প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি ঘৃণা ভাৱ হৈছে, ৰাজনীতি বুলি ক'লে ঘৃণ কৰা হৈছে, এই যুৱ প্ৰজন্মক আগুৱাই লৈ যে অসমৰ ৰাজনীতিত যুৱ প্ৰজন্মক সলনি কৰিব পাৰে, বৰপেটাৰ ফলাফলে প্ৰমাণ কৰি দিব। আৰু সেই যুৱ প্ৰজন্মক লৈ বৰপেটাত যিবোৰ সমস্যা আছে, বহু সমস্যা, মই কোৱা নাই 5 বছৰত মই ঠিক কৰিব পাৰিম বুলি, অন্ততঃ 5 বছৰৰ পৰা আমি যদি আৰম্ভণি কৰোঁ 5 বা 10 বছৰৰ পিছত সমাপ্ত কৰিব পাৰিম। মই বিচাৰোঁ বৰপেটা সমষ্টিটো গুৱাহাটীৰ নিচিনা ধুনীয়া হৈ থাকক, বৰপেটা সমষ্টি নগাঁৱৰ নিচিনা ধুনীয়া হৈ থাকক, বৰপেটা সমষ্টি যোৰহাটৰ নিচিনা ধুনীয়া হৈ থাকক, বৰপেটা সমষ্টি বিজেপিক মানিছে বাংলাদেশ হৈ থাকিব নালাগে। মই তেখেতসকলৰ ভাষাতে কৈছোঁ, বৰপেটা সমষ্টি বাংলাদেশ নহয়, বৰপেটা সমষ্টি আমাৰ সমষ্টি। আমি ইয়াৰ ভোটাৰ, আমি বাংলাদেশী নহয়, ইয়াৰে কোনো ৰাইজে কিন্তু বাংলাদেশী নহয়, হিন্দুৱে হওক বা মুছলমানে হওক।